আৰম বিশ্বনাথ কাৰ্বি লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজি ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ নিত্য গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। কোভিড টিকাকৰণ অভিযান বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি জুবিন গাৰ্গৰ। কোভিড-19 টিকাকৰণ অভিযান শক্তিশালী কৰাৰ বাবে যুৱ প্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 লাখ টকাৰ বৰঙণি আগবঢ়াইছে। বৃন্দাবন ছুপাৰ মাৰ্টৰ জৰিয়তে প্ৰতিনিধিসকলৰ সৈতে প্ৰখ্যাত গায়কজনে মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 1 লাখ টকাৰ চেক প্ৰদান কৰে। টুইটাৰ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ লগতে তেওঁলোকৰ দলটোক এই কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই টুইটাৰ জৰিয়তে চলিত কোভিড-19 টিকাকৰণ অভিযান শক্তিশালী কৰাৰ বাবে বৃন্দাবন ছুপাৰ মাৰ্টৰ প্ৰতিনিধিসকলৰ সৈতে প্ৰখ্যাত গায়ক জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 লাখ টকাৰ বৰঙণি আগবঢ়াইছে। এই সদিচ্ছাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে যোৱা বৃহস্পতিবাৰে কোভিড-19ত শ্ৰমিক হেৰুৱাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী মহিলাৰ বাবে 2.5 লাখ টকাৰ এককালীন বিত্তীয় সাহায্য ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে এই বিত্তীয় সাহায্য মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। এনে পৰিৱেশত মেট্ৰিক এইচএছ পৰীক্ষা পাতিব নোৱাৰি, পৰামৰ্শ দিলে ৰাজ্যিক কেবিনেটে। ৰাজ্যত অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সন্দৰ্ভত বহু সময় ধৰি আলোচনা কৰা হয় আৰু আলোচনাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে পৰামৰ্শ দিয়ে যে বৰ্তমানৰ পৰিস্থিতিত পৰীক্ষা পাতিব পৰা নাযায়। কিন্তু এই সিদ্ধান্ত একেবাৰে চূড়ান্ত নহয় বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ পিছত আয়োজন কৰা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত কৰিব পৰাৰ সন্দৰ্ভত অহা 18 জুনত শিক্ষা বিভাগে ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে। কেশৱ মহন্তই লগতে কয় যে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ সন্দৰ্ভত আজিৰ কেবিনেটত বহু সময় আলোচনা হয়। স্বাস্থ্য বিভাগে সকলো তথ্য দিয়ে। কেবিনেটত 4,40,000 মেট্ৰিক পৰীক্ষা দিব আৰু 2,50,000 হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব। তেওঁলোকৰ সৈতে অভিভাৱক আহিব। 0 পৰা 18 বছৰ কোভিড সংক্ৰমণত 14% আৰু 11 পৰা 18 বছৰলৈ 10% আক্ৰান্ত হৈছে। এনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়। ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মহিলা নিৰ্যাতনৰ অভিযোগ। পঞ্চায়ত সভানেত্ৰীৰ বিস্ফোৰক অভিযোগৰ পিছতে এতিয়া মৰিয়নীত তীব্ৰ প্ৰতিক্ৰিয়া। পঞ্চায়তৰ সভানেত্ৰীক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মানসিক নিৰ্যাতন, হাৰাশাস্তি, ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ। মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাইছে এগৰাকী মহিলা পঞ্চায়ত প্ৰতিনিধিয়ে। বিধায়কগৰাকীৰ বিৰুদ্ধে মৰিয়নী সমষ্টিৰ অন্তৰ্গত কুশল কোঁৱৰ গাঁও পঞ্চায়তৰ নিতুমণি ফুকন নামৰ সভানেত্ৰীগৰাকীয়ে তুলিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ। বিজেপি দলৰ দখলত থকা পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মানসিক নিৰ্যাতন, হাৰাশাস্তি, ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে। বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে প্ৰায় সংবাদ শিৰোনাম দখল কৰা মৰিয়নীৰ বহুবল্কী কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধাৰাবাহিকভাৱে মানসিক নিৰ্যাতন, ভয়, ভাবুকি প্ৰদান কৰি অহা বুলি অভিযোগ কৰিছে এতিয়া নিতুমণি ফুকনে। আনহাতে ৰূপজ্যোতি কুৰ্মীয়ে পঞ্চায়তখনৰ বিভিন্ন উন্নয়নমূলক কামত অনাহকত হস্তক্ষেপ কৰাৰো অভিযোগ উত্থাপন কৰিছে পঞ্চায়ত সভানেত্ৰী নিতুমণি ফুকনে। বিধায়ক কুৰ্মীয়ে পঞ্চায়ত সভানেত্ৰীগৰাকীৰ ব্যক্তিগত বিষয় ৰাজহুৱা সভাত আলোচনা কৰি ৰাইজৰ আগত প্ৰতিপন্ন কৰিব বিচৰা বুলিও অভিযোগ কৰে। সভানেত্ৰী নিতুমণি ফুকনে সাংবাদিকৰ আগত কয়, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মোৰ প্ৰতিটো কামতে হস্তক্ষেপ কৰি মোৰ ওপৰত মানসিক নিৰ্যাতন চলাই আহিছে। মই পঞ্চায়তখনত কৰা উন্নয়নমূলক কামবোৰ তেওঁ আহি সদায় খেলি মেলি কৰিবলৈ চেষ্টা কৰে। ৰাজহুৱা স্থানত মোৰ ব্যক্তিগত বিষয়ে আলোচনা কৰে। মই এগৰাকী মহিলা প্ৰতিনিধিৰ বাবে তেওঁ মোক এনে ব্যৱহাৰ কৰিছে নেকি? বিধায়কগৰাকী এনে কাৰ্যই মোক বহুত দুখ দিছে। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মহিলা পঞ্চায়ত প্ৰতিনিধিগৰাকীয়ে উত্থাপন কৰা মানসিক নিৰ্যাতনৰ অভিযোগে ৰাইজৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এই পৰ্যন্ত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।
মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া মহিলাৰ প্ৰতিবাদ বিশ্বনাথতো একেই দৃশ্য মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈ এতিয়া যেন সংকটত পৰিছে ৰাজ্য চৰকাৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাৰ পৰা কোনো স্পষ্ট ইংগিত নাপাই এতিয়া ক্ষোভিত হৈ পৰিছে মহিলা সমাজ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই সময়ৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যাৰ বাবে ৰাজ্যৰ মহিলাসকলে হিয়া উজাৰি বিজেপি চৰকাৰক ভোট প্ৰদান কৰি ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিলে কিন্তু ৰাজ্যৰ মহিলাসকলক ঋণ ৰেহাই দিয়া হ'ব বুলি প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত ওলোটা খৰ দিলে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যৰ মহিলাসকল চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে তাৰ সমান্তৰালভাৱে বিশ্বনাথতো আজি মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকল একত্ৰিত হৈ চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথৰ কুঁৱৰী গাঁৱত শতাধিক মহিলা ওলাই আহি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনায় এটা অতিকৈ ভাল খবৰ আছে কিয়নো এতিয়া চৰকাৰে কন্যাৰ বিয়াত দিব 51,000 টকাৰ উপহাৰ কেনেদৰে এই সুবিধা ল'ব পাৰিব আপুনি জানো আহক দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্যেৰে PMSSY আৰম্ভ কৰা হৈছে চৰকাৰে ছোৱালীৰ বাবে কেইবাটাও আঁচনি আৰম্ভ কৰিছে এই আঁচনিবোৰৰ উদ্দেশ্য হৈছে ছোৱালীৰ উচ্চ শিক্ষাৰ প্ৰচাৰ কৰা এই আঁচনিসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী শাদী শগুন যোজনা দেশৰ সংখ্যালঘু সম্প্ৰদায়ত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা সৰ্বাধিক সংখ্যালঘু সম্প্ৰদায়ত বিশেষকৈ মুছলমান সম্প্ৰদায়ত উচ্চ শিক্ষাৰ অৱস্থা অতি দুৰ্বল এনে পৰিস্থিতিত দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্যেৰে PMSSY আৰম্ভ কৰা হৈছে চৰকাৰে 51,000 টকা পৰিশোধ কৰে মোদী চৰকাৰে প্ৰধানমন্ত্ৰী শাদী শগুন যোজনাৰ অধীনত বিবাহপূৰ্ব স্নাতক সম্পূৰ্ণ কৰা সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলক এতিয়া 51,000 টকা পৰিশোধ কৰে আঁচনিখনৰ উদ্দেশ্য হৈছে মুছলমান ছোৱালী আৰু তেওঁলোকৰ অভিভাৱকসকলক বিশ্ববিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ৰ অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰা এই লোকসকলে আঁচনিখনৰ সুবিধা লাভ কৰিব চৰকাৰে আৰম্ভ কৰা শাদী শগুন যোজনা হৈছে কেৱল বিদ্যালয় পৰ্যায়ত বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰা মুছলমান ছোৱালীসকলক লাভান্বিত কৰে বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি মুছলমান খ্ৰীষ্টান শিখ বৌদ্ধ জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ ছোৱালীসকলক দিয়া হয় পৰিকল্পনাৰ বাবে কেনেদৰে আবেদন কৰিব লাগে আপুনি কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰালয়ৰ পৰা শাদী শগুন আঁচনিৰ বিষয়ে বিতংকৈ তথ্য প্ৰাপ্ত কৰিব পাৰে যদি আপুনি আঁচনিৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে এই লিংকত ক্লিক কৰিব india.gov.in স্কিমছ মৌলানা আজাদ এডুকেশ্যন ফাউণ্ডেশ্যন শিলচৰত জঘন্য কাণ্ড 65 বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে এটি 8 বছৰীয়া শিশুক পলাতক এতিয়া বৃদ্ধ 8 বছৰীয়া শিশু এটি ধৰ্ষণ কৰি পলাতক অৱস্থাত আছে 65 বছৰীয়া এক বৃদ্ধ জঘন্য এই ঘটনাটো সংঘটিত হৈছে শিলচৰ চহৰৰ নিকটৱৰ্তী কনকপুৰ অঞ্চলত জানিব পৰা মতে মঙলবাৰে সন্ধিয়া সেলিম উদ্দিন নামৰ এক 65 বছৰীয়া এক বৃদ্ধ লোকে 8 বছৰীয়া এক শিশুক ঘৰৰ পৰা ফুচুলাই লৈ গৈ ধৰ্ষণ কৰে এই ধৰ্ষণ কাণ্ডৰ মাজতে এতিয়া সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে স্থানীয় এক যুৱকে আৰু ঘটনা সম্পৰ্কে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াক জনায় তাৰ পিছতে সেলিম উদ্দিনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে সম্বেদ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হৈ কাছাৰ আৰক্ষীৰ অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়া আৰু তদন্ত আৰম্ভ কৰে উল্লেখ্য যে এতিয়ালৈকে গ্ৰেফতাৰ হোৱা নাই সেলিম উদ্দিন জানিব পৰা মতে লম্পট বৃদ্ধজন এজন অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল বৃদ্ধজনৰ জঘন্য এই ঘটনাই এতিয়া চাঞ্চল্যৰ লোকৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত সমস্ত ৰাইজ একত্ৰিত হৈ লম্পট এই বৃদ্ধজনক শীঘ্ৰেই গ্ৰেফতাৰ কৰি কঠোৰ শাস্তি দিয়া দাবী জনায় ইপিনে এই সমস্ত ঘটনালৈ ভুক্তভোগী পৰিয়ালে শিলচৰ সদৰ আৰক্ষী চকীত বৃদ্ধ সেলিম উদ্দিনৰ বিৰুদ্ধে এখন গোচৰ ৰুজু কৰি ন্যায় বিচাৰৰ দাবী জনায় এটা ভাল খবৰ আছে নৌ সেনা বাহিনীৰ বাবে নৌ সেনা বাহিনীত এতিয়া 50টা পদৰ বিজ্ঞাপন ওলাইছে
আবেদনৰ অন্তিম তাৰিখ হৈছে ২৬ জুন। মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় নৌ বাহিনীত এতিয়া ৫০টা পদত অবিবাহিত পুৰুষ প্ৰাৰ্থী নিয়োগৰ যোজা চলিছে। যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কৰ্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন DAVPৰ জৰিয়তে এতিয়া প্ৰকাশ কৰিছে। প্ৰকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি মুঠ পদ ৫০টাৰ ভিতৰত জেনেৰেল ছাৰ্ভিচ GS Xত ৪৭টা পদ পূৰণ কৰাৰ বিপৰীতে এতিয়া বাকী ৩টা পদ হাইড্ৰ কেড্ৰি বিভাগত পূৰণ কৰা হ'ব। আবেদনকাৰী জন্ম ১ জানুৱাৰী ১৯৯৭ আৰু ১ জুলাই ২০০২ ভিতৰত হোৱা হ'ব লাগিব। প্ৰাৰ্থীগড়ে ৬০% নম্বৰে BE BTech উত্তীৰ্ণ হোৱা হ'ব লাগিব। নিযুক্তিপ্ৰাপ্তই নৌসেনা বাহিনীৰ বিধিগত নিয়ম অনুসৰি মাহিলী পাৰিতোষিক লাভ কৰিব। আৰু আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ে সবিশেষ তথ্য পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীৰ লগতে অনলাইন যোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইট www.joinindiannavy.gov.in ত লগ ইন কৰিব পাৰিব। আবেদন দাখিল প্ৰক্ৰিয়া 12 জুনৰ পৰা ২৬ জুন ২০২১ অব্যাহত থাকিব। পদকেইটা ইণ্ডিয়ান নেভেল একাডেমী এজহিমালা কেৰালাত পূৰণ কৰা হ'ব।